हेलो एभ्रिवान नमस्कार সকলোকে আমাৰ পেজৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি আমাৰ বাবে আমাৰ ল'ৰা দুটাৰ বাবে এটা বিশেষ দিন। যেহেতু ভিডিঅ' বনাওই সেয়ে ভাবিলো আমাৰ বিশেষ দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰো। বলকচোন ভিডিঅ'টো চাই যাওক। ইহঁত দুটা সকলোৱে বহুত মৰম দিব দি আৰু আশীৰ্বাদ দিব। এইফালে দেখিছেনে আজি ৰাতিপুৱাই গা মুখ ধুই আজৰি দেই। প্ৰথমে ভগৱানৰ চৰণত এগছি বন্তি জ্বলাইছো। ভগৱান ইহঁত দুটাক যাতে সদায় সৎ পথেৰে আগুৱাই নিয়া, ইহঁত ভৱিষ্যতে যাতে একোজন ভাল মানুহ হ'ব পাৰে। আমিও মাক দেউতাক হিচাপে সদায় চেষ্টা কৰিম সিহঁতক যাতে ভাল সংস্কাৰেৰে গঢ় দিব পাৰোঁ। ৰজান গুড মৰ্নিং। সদায় দেৰিকৈ উঠা ল'ৰাকেইটা আজি সোনকালে উঠি গ'ল কলিজা দুটা হয় না। বিশেষ দিন হিচাপে বিশেষ কিবা এটা ৰান্ধিবলৈ মন যায়, সেয়েহে এয়া অকণমান পায়স বনালোঁ দেই। এফালে দুইটা গা ধুই আহি গ'ল হয় নাই, এফালে ইউনিফৰ্ম ৰেডি হৈ আছে, পিন্ধিবলৈহে বাকী আৰু হয় নাই। এয়া বেগত কিতাপ ভৰাই দিছোঁ। এইটো মাৰিব লাগিব। এতিয়া ভাত অকণ খাই লোৱা দেই। দেখাম বাৰু ভাত অকণ খাই লোৱা দেই। অ'কে। ৰাতিপুৱাৰ ভাত খোৱাৰ অভ্যাস নাই ন, সেয়েহে সুদা এনেকৈ মাৰ ভাতৰ নিচিনাকৈ ঘি দি সানি দুগৰামান খুৱাই দিওঁ হয় নাই। বহি আছে দেউতা। কেনেকুৱা লাগিছে আজি? মজা। কেনেকুৱা আছে? মজা নে? মিঠা হওক আৰু দেই, পায়সৰ নিচিনাকে খোৱা দেই। এইফালে আমাৰ বেটাহঁত ৰেডি ওলাই যাম। কোৱাচোন সকলোৱে আমাক আশীৰ্বাদ কৰিব দেই, আমি যাতে ভাল মানুহ হ'ব পাৰোঁ। আৰু এইফালে আমি ওলাই ৰেডি হৈ গ'লোঁ। আজিৰ পৰা আমাৰ দেহাহঁতৰ আনুষ্ঠানিক শিক্ষা জীৱনৰ আৰম্ভ। সকলোৱে আশীৰ্বাদ কৰিব দেই। বৰ গধুৰ বোলে। এইফালে আমি ওলাই আহিলোঁ দেই। ৰজান ক'ত গ'লা? ডাঙৰ ক'ত গ'লা? এইকেইটা এইয়া। সময়বোৰ যে কেনেকৈ পাৰ হৈ গ'ল। সিদিনা জন্ম হোৱা মোৰ মইনা দুটা আজি স্কুল যাব পৰা হ'ল। অতীত ছাৰে কোৱা কথাষাৰ দেখোন আজিও কাণত বাজি থাকে। লৱকুশ আহি গ'ল দেই। এই যে এয়া সিহঁত দুটা সোমাই গৈছে, সিহঁতেতো একো বুজিয়ে পোৱা নাই, দিগদাৰো কৰা নাই বাৰু অংগনবাড়ীত যোৱা, যিহেতু সিহঁতৰ অভ্যাসো আছিলে। কিন্তু মাক হিচাপে কোনোবাখিনিত মোৰ ভয় লাগি আছিলে বাৰু দেই, নতুন স্কুল কি বা কৰিব। বাৰু যি নহওক, ইহঁত যে এনেদৰে গৈছে সেয়াই ভাল লাগিছে। কিন্তু মাক হিচাপে মোৰ কিন্তু কোনোবাখিনিত দুখ লাগিছিল দেই, কিন্তু সেয়া কাকো দেখুৱাবও নোৱাৰোঁ, কাৰণ সিহঁত দুটাই মইতো দুখ কৰি দেখুৱাবই নোৱাৰোঁ ন। আৰু শেষত এই স্কুল ছুটিৰ সময়ত দেখিছেনে মাকহঁতক নিজৰ সন্তানটিৰ বাবে কি যে আগ্ৰহেৰে ৰৈ আছে। শেষত ময়ো সিহঁতক লৈ ঘৰমুৱা হ'লোঁ। যিসকলে ভিডিঅ'টি শেষলৈকে চাইছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ। শেষত আকৌ এবাৰ কওঁ, আমাৰ ল'ৰা দুটাক সকলোৱে বহুত বহুত মৰম আৰু আশীৰ্বাদ জনাব দেই। বৰ্তমান সমাজৰ লগত নিজকে খাপ খুৱাই সিহঁত যাতে আগবাঢ়ি যাব পাৰে। ডাঙৰক সন্মান আৰু সৰুক সদায় মৰম কৰিবলৈ শিকক। আনৰ দুখত সদায় দুখী হ'বলৈ শিকক আৰু আনৰ সুখত সদায় সুখী হৈ হাঁহি থাকিবলৈ শিকক। সকলোৱে আশীৰ্বাদ কৰিব। ভালে থাকক সকলো। আজিলৈ আহিছোঁ, বাই।